হেল্ল' বাডিজ, গুড ইভিনিং। এই ভিডিঅ'টো বনালোঁ এটা বিশেষ কাৰণত, মানে কি হ'ল, কাইলৈৰ পৰা যিহেতু নিৰ্বাচন আৰম্ভ, ভোট দিয়া আৰম্ভ হ'ব কাইলৈৰ পৰা। মানে আমাৰ অসমত একেটা তাৰিখতে চবতে নাপাতে। কাইলৈ আমাৰ শিৱসাগৰ, যোৰহাট, তাৰ ক'ত পাতিব, এনেকৈ পাতিব ধৰক, গোলাঘাট, ডিব্ৰুগড় কাইলৈ হ'ব। বাকী এনেকৈ আৰু হ'ব ধৰক কিছুমান 1 তাৰিখৰ হ'ব, আৰু কেইতাৰিখলৈকে আছে জানো। তো তেনেকৈ ভোট চলি থাকিব, ভোটটো চলি থাকিব, চলি এনেকৈ শেষো হ'ব। কথা হ'ল কি, এই যে ভোট দিবলৈ যে ৰাইজক এটাই অনুৰোধ কৰিম, যাতে ভোট দিবলৈ আহোঁতে ভালকৈ ভাবি চিন্তি নিজৰ মগজ বিচাৰ বিবেচনা কৰি আহক, ভোট দিয়ক, সকলোৱে ভোট দিয়ক। কিন্তু এনেকুৱা নহয় যে ভোট চাওক, এইটো এনেকুৱা এটা কথা যে ভোটটো দিলে, এইটো বৰ ডাঙৰ কথা। ভোটটো দিলে আপুনি হৈ গ'ল, আপোনাৰ দিয়া কাম হৈ গ'ল। আপুনি যিখন চৰকাৰক আশা কৰি দিব, তো সেই চৰকাৰখনে কি কাম কৰিব, বা সেই চৰকাৰখনে কেনেকুৱা কাম কৰিছে, বা চৰকাৰখনলৈ আশা কি, তো তেনেকুৱা সকলোখিনি কথা সাঙুৰি ভাবি চিন্তি ভোটটো দিয়ক। এনেই আহিলে ফটকৈ ভোটটো মাৰি থৈ গ'ল, সেইটো নহয় যে আমুকত দিছে মই তাতে দিম, তো সেইটো নহয় মানে। তো এই কিছুমান যে আমাৰ প্ৰলোভন আছে, কিছুমান ধৰি লওক এইবোৰ আমাৰ সস্তীয়া অফাৰ, আমাৰ এইবোৰ দুদিনীয়া আঁচনি, এই ধৰি লওক খানা, মদ, মাংস, এই কিবাকিবি এইবোৰ দিয়াতো ন, খায় কোনোবা ক'ব নেকি যে মই খাই নাই পোৱা বা দিয়া নাই, কোনে খানা দিছে, কিবা দিয়া দেখোঁ, প্ৰতিবোৰ অফিচ কিবাকিবি এনেকৈ দিয়ে, খায় মানুহবোৰ তেনেকুৱা। কথা হ'ল কি, সেইবোৰ ঠিকে আছে, খালে বলে সেইবোৰ ঠিক আছে, কিন্তু ভোটটো দিব, মই এইটো কোৱা নাই যে কাৰোবাৰ পৰা খাবলৈ যাওক এটা লাইনত আৰু ভোটটো দিয়ক এটা, সেইটো কোৱা নাই। সম্পূৰ্ণ নিজৰ চিন্তাধাৰা, আপোনাৰ অধিকাৰ সম্পূৰ্ণ ভোট দিয়া, আৰু নিজৰ ইচ্ছামতে ভোট দিব পাৰি। সেইকাৰণে ভাবক আৰু ভাবি চিন্তি ভোটটো দিয়ক। তো এনেকুৱা নহয় যে ভোটটো দিয়াৰ পিছত যে মই তাত ভোটটো দি পস্তালোঁ, তো সেইটো পস্তাটো ভোট দিয়াৰ পিছত হ'ব নালাগে। সেইকাৰণে ভোট দি পস্তাতকৈ আগতে ভাবি লওক, ভাবি চিন্তি ভোটটো দিয়ক। তো যদি আপুনি ভাল বিবেচনা, যদি ভাল চিন্তা কৰি ভাবি চিন্তি যদি ভোট দিয়ে, পস্তাবলগীয়া নহয়। তো সেইটোৱে অনুৰোধ যে ভোটটো দিয়ক। তাৰমানে আমাৰ চলি থাকে ন এইবিলাক, আমাৰ এইবোৰ দেখি থকা শুনি থকাৰ কাৰণে তেনেকুৱা এইবোৰ সৰু সুৰা এইবোৰ অফাৰিং দি থাকে, আমাৰ আঁচনি কিছুমান প্ৰলোভন, দুদিনীয়া আঁচনি, এইবোৰ কাম নাই ন, এইবোৰ কাম নাই। এইবোৰ আৰু কি কাম আছে, দুদিনীয়া আঁচনি দিব, দুদিনীয়া কিবা কথা ক'ব, আমুক কৰিম তামুক কৰিম, ইটো কৰিম সিটো কৰিম, ঢেৰ কথা, ডাঙৰ কথা, কিন্তু একো কাম নাই। তো চৰকাৰ বহুত আহিলে, বহুত গ'ল, এতিয়া আকৌ চৰকাৰ বনাব বহুতে, তো সেইবোৰ কথা ৰাইজে ক'ব কাক কোনে চৰকাৰ বনায়, কিন্তু ভোটটো ভাবি চিন্তি দিয়ক। এটা অনুৰোধ, যাতে অসমবাসীয়ে এটা অনুৰোধ জনাওঁ, যাতে ভোটটো ভাবি চিন্তি ভালকৈ ভোট দিয়ক, নিজৰ বিচাৰ বিবেচনা ভোট দিয়ক, যাতে পস্তাবলগীয়া নহয় যাতে ভৱিষ্যতে। তো হৈয়ে থাকে এইটো, এইবাৰ বুলি নহয়, যোৱাবাৰ বুলি নহয়, এইবাৰ বুলি নহয়, মানে প্ৰতিবাৰে তেনেকুৱা হৈ থাকে। ভোট দিয়াৰ পিছত আমুক চৰকাৰে আমুক নগৰ চৰকাৰ, তামুক নগৰ আমুক নগৰ, ইটো সিটো বহুত কথা। তো সেইটো কাৰণে ভোটটো দিবৰ সময়ত ভালকৈ ভাবি চিন্তি আহক, ভোট দিয়ক, বছ খেলা খতম। ভোট মাৰি দিয়ক, ডাইৰেক্ট ভাবি চিন্তি আহক, মাৰি দিয়ক। এনেই টিপি নাযাব, আমুকত দিম তামুকত দিম, বা আমুকে দিয়াৰ কাৰণে দিছোঁ, বা সি কোৱাৰ কাৰণে দিছোঁ, তেনেকুৱা নহয়। যে নিজে ভাবক, নিজৰ এটা আছে ন, সেইটো ইউজ কৰক আৰু ভোট দিয়ক। তো সেইবিলাকে ইমানতে, বৰ বেছিকৈ নকওঁ, দীঘলীয়া নকওঁ এইবিলাক। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই নটিফিকেশ্যনটো অল কৰি দিব, তেতিয়া মোৰ ভিডিঅ'বোৰ আৰু পাই থাকে। আজিলৈ ইমানে, বাই বাই, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত, বাই, শুভৰাত্ৰি।